Hey guys, Assalamu alaikum, নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল খানমছ কিটচেন এণ্ড ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এক নতুন ৰেচিপি। এয়া হ'ল শুকান বগৰীৰ জ্বলা মিঠা ৰন্ধা। আৰু এই ৰেচিপিটো বনাবৰ বাবে এয়া চাওক শুকান বগৰী মই লৈ লৈছোঁ আৰু এইখিনি ভালদৰে ধুই লোৱা হৈছে আৰু 5 ঘণ্টামান মই তিয়াই ৰাখিছিলোঁ। আপোনালোকে তেনেদৰে তিয়াই ৰাখিব 5-6 ঘণ্টা। আৰু এতিয়া আকৌ ভালদৰে ধুই লোৱা হৈছে আৰু এই পিনে চাওক এয়া বগৰীখিনি ফটাই লৈ আছোঁ, যেহেতু বনাব লাগিব, যেহেতু মছলাখিনি সোমাব লাগিব ভিতৰলৈ বগৰীৰ, তেতিয়াহে খাবলৈ ভাল লগা হ'ব। গোটেইখিনি এনেদৰে মই ফটাই ল'ম গোটেইখিনি বগৰী এনেদৰে ফটাই ল'লোঁ আৰু মই এনেদৰে 5 ঘণ্টামান তিয়াই ৰাখিছিলোঁ। আপোনালোকে বিচাৰিলে বেছি সময় ৰাখিব পাৰিব। তিয়াই ৰাখিলে বগৰীখিনি সফ্ট হ'ব খাবলৈ ৰন্ধাৰ পাছত। আৰু এতিয়া এইখিনি বনাম। চৰু এটা মই গেছত দি দিছোঁ, গৰম হৈ গৈছে। এতিয়া লো ফ্লেমত ৰাখিছোঁ আৰু ইয়াত মই 5 ফুৰণ এচামুচ দি দিম। এয়া 5 ফুৰণ অকণমান এইখিনি ভাজি ল'ম। 10 ছেকেণ্ডমান মই 5 ফুৰণখিনি লৰাই চৰাই এতিয়া মই ইয়াত কাটি ৰখা বগৰীখিনি দি দিম। লো ফ্লেমতে ৰাখিব আৰু এয়া লৰাই দি আছোঁ। বগৰীখিনি দিয়াৰ পাছত এতিয়া মই পানী দি দিম ইয়াত। আপোনালোকে যিমান পৰিমাণৰ গ্ৰেভি ৰাখিব বিচাৰে সেই পৰিমাণৰ দি দিব পানী। মই অকণমান বেছি ৰাখিম, সেইবাবে অকণমান বেছি দি দিছোঁ পানী। মই 1 লিটাৰমান পানী দিলোঁ আৰু হাই ফ্লেমত ৰাখিছোঁ। এতিয়া মই ইয়াত কেইখিলামান তেজপাত দি দিম। যিহেতু বগৰী এয়া জ্বলা মিঠা ৰেচিপি হয়, সেইবাবে ইয়াত মই 1 চামুচমান জলকীয়া গুড়ি দি দিছোঁ। আপোনালোকে জ্বলা বেছি খালে বেছি দিব পাৰে, আকৌ কম খালে কমকৈ দিব পাৰে। আৰু এতিয়া মই সোৱাদ অনুসৰি নিমখ দি দিম। লৰাই দিব। এতিয়া মই ঢাকনিৰে ঢাকি দিম। এয়া চাওক বগৰীখিনি উতলি আছে আৰু মই লো ফ্লেমত ৰাখিছোঁ। মাজে মাজে লৰাই দিব আপোনালোকে। 8 মিনিটমান সময় মই লো ফ্লেমত এনেদৰে সিজাই ল'লোঁ আৰু এতিয়া মই ইয়াত চেনি দি দিম। আপোনালোকে সোৱাদ অনুসৰি দি দিব, যিমান পৰিমাণৰ মিঠা খায় সেই পৰিমাণৰ দি দিব। লৰাই দিব আৰু এতিয়া মই গেছৰ ফ্লেমটো হাই ফ্লেমত দি দিম আৰু ঢাকনিৰে ঢাকি দিম। অকণমান সময় আৰু হ'বলৈ দিম। 3 মিনিটমান মই আকৌ সিজাই ল'লোঁ আৰু এতিয়া মই ঢাকনিটো আঁতৰাই দিছোঁ আৰু ঢাকনি দি নিদিওঁ, এনেদৰে হ'বলৈ দিম অকণমান সময়। আৰু মই যিখিনি ইয়াত চেনি দিছোঁ, যিহেতু টেঙা বেছি হয় বগৰী, আপোনালোকে চেনিৰ পৰিমাণটো অকণ বেছিকৈ দিব। আৰু চেনিৰ সলনি আপোনালোকে বিচাৰিলে মিঠাইও দিব পাৰে আৰু চেনি আৰু মিঠাইও দিব পাৰিব। তেনেদৰে এয়া বগৰীখিনি মোৰ হৈ গৈছে। মই ঢাকনিৰে ঢাকি দিয়া নাছিলোঁ আৰু লাষ্ট 8 মিনিটমান মই লো ফ্লেমত হ'বলৈ দিছিলোঁ। এতিয়া মই গেছটো অফ কৰি দিছোঁ। বগৰীখিনি হ'বলৈ মোৰ আধা ঘণ্টামান সময় লাগিলে। কালাৰটো চাওক কিমান ধুনীয়া হৈছে। এয়া চাওক বগৰীখিনি হৈ গৈছে আৰু ঠাণ্ডা হোৱাৰ পিছত মই বাতি এটাত কাঢ়ি লৈছোঁ। বগৰীখিনিত বহুত বেছি জোল নাই, থুপথুপীয়া হৈছে। আৰু বগৰীখিনি গৰমে খোৱাতকৈ আপোনালোকে ঠাণ্ডা কৰি পেলাই খাব, তেতিয়াহ'লে খাবলৈ ভাল লাগিব আৰু মিঠাটো কম পোৱা যাব। আপোনালোকে এই বগৰীখিনি এনেও আপোনালোকে 3-4 দিনলৈকে ৰাখিব পাৰিব আৰু এমাহলৈকে আপোনালোকে ফ্ৰিজত ৰাখি ষ্ট'ৰ কৰিব পাৰিব। শুকান বগৰীৰ বিভিন্ন ধৰণৰ ৰেচিপি বনা যায়। মই আপোনালোকক একেবাৰে চিম্পল প্ৰচেছত এটা ৰেচিপি বনাই দেখালোঁ, যে বগৰী জ্বলা মিঠা ৰন্ধা। আৰু আপোনালোকে এনেদৰে বনাব আৰু আপোনালোকৰ অভিজ্ঞতা মোৰ লগত শ্বেয়াৰ কৰিব। আপোনালোকে নিশ্চয় চালে যে কিমান মই চিম্পলি বনালোঁ, বহুত বেছি সামগ্ৰীৰো প্ৰয়োজন নহয়। গতিকে এতিয়ালৈকে আহিছোঁ, আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।